বিশ্বনাথ আৰক্ষীৰ গুলীচালনা 7 বছৰীয়া কন্যা শিশুৰ লগত অপকৰ্ম কৰা লম্পটক লক্ষ্য কৰি বিশ্বনাথ আৰক্ষীৰ গুলীচালনা বিশ্বনাথ আৰক্ষীৰ গুলীত আহত হৈছে 60 বছৰীয়া লম্পট মহিম শৰ্মা লম্পট মহিম শৰ্মাৰ ভৰিত গুলী লাগিছে অপৰাধীক লক্ষ্য কৰি পুনৰ অসম আৰক্ষীৰ গুলীচালনা এইবাৰ বিশ্বনাথ আৰক্ষীৰ গুলীত আহত হৈছে মহিম শৰ্মা নামৰ এজন 60 বছৰীয়া লম্পট নিশা বিশ্বনাথৰ জিঞ্জিয়াত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাওঁতেই আৰক্ষীয়ে মহিম শৰ্মাক লক্ষ্য কৰি গুলীচালনা কৰিবলৈ বাধ্য হয় লম্পট মহিম শৰ্মাৰ ভৰিত আৰক্ষীৰ গুলী লাগিছে আৰক্ষীৰ গুলীত আহত হোৱা মহিম শৰ্মা নামৰ লম্পটজনক নিশা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰোৱা হৈছে বিশ্বনাথৰ কাঠনিবাৰীত এগৰাকী 7 বছৰীয়া কন্যা শিশুক ফুচলাই নি অপকৰ্ম কৰিছিল এই 60 বছৰীয়া লম্পট মহিম শৰ্মাই 7 বছৰীয়া কন্যা শিশুৰ লগত লম্পট মহিম শৰ্মাই অপকৰ্ম কৰাৰ অপৰাধত ৰাইজে মুখত চূণ হানি চেণ্ডেলৰ মালা পিন্ধাই উত্তম মাধ্যম সদাই জিঞ্জিয়া আৰক্ষীক গতাই দিছিল লম্পটজন পূৰ্বেও এনেধৰণৰ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে লম্পট মহিম শৰ্মাক ফাঁচী অথবা এনকাউণ্টাৰ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে নিউজ ডেস্ক আসাম এক্সপেন্সিভ